হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। তো আমি আহিছোঁ সখীহঁতৰ লগত আজি স্প্ৰি ৱৰ্ল্ড সৰাইঘাট লেক। তো এতিয়া আমি এণ্ট্ৰি কৰিম। টিকেট কটা হৈছে বাৰু, এণ্ট্ৰি কৰোঁ। ভিতৰৰ ফালে আপোনালোক অলপ দেখুৱাম। তো যিহেতু বহুতে দেখিছে বাৰু, তথাপি অকণমান দেখুৱাম। আমি যিহেতু আহিছোঁ, আমিও অকণমান দেখুৱাওঁ ৰাতিৰ ভিউটো আপোনালোকক। দিনত বহুত গৰমৰ কাৰণে মানে কি আহিব নোৱাৰি। তো সেইকাৰণে আমি ৰাতি আহিছোঁ, একো নহয়। ৰাতি মানে গধূলি আহিছোঁ। শনিবাৰ আৰু ৰবিবাৰে ৰাতি 9টালৈ খোলা থাকে বুলি গম পাইছোঁ। বাকী দিনত ৰাতি 8টালৈকে খোলা থাকে। আপোনালোকে আহিব। বাচ্চা খেলিব পৰা জেগা আছে, পুখুৰীটো আছে আৰু ফটোশ্বুট কৰিব পৰা এই ৰিংটো আছে। এয়া ৰাজহাঁহ আছে, আপোনালোকে ৰাজহাঁহৰ লগতো মানে ভিডিঅ' ফটো উঠিব পাৰিব। এয়া ব'টিং কৰি আছে, দেখিছেনে? আমি বাৰু কৰা নাই বাচ্ছাৰ লগত, আৰু এই ৰাতি হৈছে যিহেতু আৰু ইমান ৰিস্ক লোৱা নাই আৰু যোৱা নাই। তো সেইটো কাৰণে আমি কৰা নাই। দিনত আহিলে বেছি ভালদৰে দেখিব পাৰিলে হয়, কিন্তু আমি ৰাতি আহিছোঁ কাৰণে ৰাতি এনেকুৱা ৰাতিৰ ভিউটো সকলোৱেতো দিনতে, বেছিভাগ দিনতে আহে। দিনত ফটোবিলাক ভাল হয়, ভিডিঅ'বিলাক ভাল হয়। আমি বাৰু ৰাতিয়ে আহিছোঁ। ৰাতিও বহুত মানুহ হৈছে। গৰমত দিনত আহিব নোৱাৰে কাৰণে ৰাতিয়ে আহিছে বহুত বেছি মানুহ। এয়া খেলি আছে বাচ্ছাবোৰে। কিছুমান পানীৰ বস্তু মানে খেলা বস্তু বন্ধ আছে। দিনত খোলা থাকে চাগে, দিনততো আমি অহা নাই। দিনত খোলা থাকে, কিন্তু ৰাতি নাথাকে, ৰাতি বন্ধ আছে, অফ আছে। আৰু এইফালে চাইনবোৰ্ডত কি আছে, ক'ত কিমান দাম প্ৰাইচ আছে সেইবিলাক লিখা আছে, দেখিছে আপোনালোকে। আৰু ইয়াৰ পৰা এতিয়া আমি যাম। বিশেষ একো ইমান এটা বস্তু নাই, যি আছে তাকে চালোঁ। এতিয়া যাম এখন ৰেষ্টুৰেণ্টত যাম, ধুনীয়া এখন ৰেষ্টুৰেণ্টত যাম। তো ৰেষ্টুৰেণ্টখন ক'ত আছে আপোনালোকক ক'ম, তো ভিডিঅ'টো চাই থাকিব। এয়া আমি ফাইনেলি আহিছোঁ। ৰেষ্টুৰেণ্টখন খাতিৰদাৰি ৰেষ্টুৰেণ্ট হয়, আমাৰ ৰাণী গেটত আছে, আজাৰা ৰাণী গেটত। তো ধুনীয়া হয় ৰেষ্টুৰেণ্টত। আগতেও মই এবাৰ আহিছিলোঁ, তো এতিয়া একবাৰ আহিছোঁ, ভাবিছোঁ আপোনালোকক দেখুৱাওঁ। ভালে লাগে, ষ্টেণ্ডাৰ্ড হয়, ধুনীয়া। এয়া দেখিছে ইমান ধুনীয়া। ইয়াতে আপোনালোকে ফালুদা আছে, আইচক্ৰীম চাইচক্ৰীম পাব এইটোত। আৰু ইফালে দেখিছেনে কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আৰু এইটো ৱাছৰুম হয়। ৱাছৰুমটো ইমান ধুনীয়া, আৰু ৰেষ্টুৰেণ্ট ভিতৰত কিমান ধুনীয়া হ'ব। তো আপোনালোকে দেখাই পাব, ভিডিঅ'টো চাই থাকিব, আহিব পাৰিব। এড্ৰেছটো বাৰু মই দি দিম ডেছক্ৰিপশ্যনত, তো চাই ল'ব। আৰু এতিয়া আমি এণ্ট্ৰি কৰি আছোঁ। আৰু এয়া এণ্ট্ৰি কৰিলোঁ, কিন্তু পিছে পূৰা চিট ভৰ্তি হৈছে, ইমানেই মানুহ হৈছে। আমি ৰাতি 10টা বজাত আহিছোঁ। পাৰ্কৰ পৰা আহোঁতে দেৰি হ'ল, 9টা বজালৈ খোলা আছিল পাৰ্ক। তাৰপিছত আমি 10টা বজাত আহি পাইছোঁ। তো 10টা বজাত আহিছোঁ, তথাপি ইমান মানুহ, বহুত মানুহ আছে। তো আমি বাহিৰত ওলাই আহিছোঁ, আমাক কৈছে ৱেইট কৰক অলপ টাইম। তো একো টেনশ্যনৰ কথা নহয়, বাহিৰত ৱেইট কৰা জেগা আছে ধুনীয়াকৈ, আপোনালোকে তাতেও ৱেইট কৰিব পাৰিব। এয়া আমিও ৱেইট কৰি আছোঁ। ইচ্ছা কৰিলে বাহিৰতো খাব পাৰি অৰ্ডাৰ দি, কিন্তু আহিছোঁ যাতে ইমান ধুনীয়া ৰেষ্টুৰেণ্ট এখনত এচিৰ তলত বহি খাম, হয়নে নহয় গাইজ, কওকচোন আপোনালোকে। তো এয়া আহি বেছি সময় ৱেইট কৰিব লগা হোৱা নাই। আহি আৰু আমি এতিয়া ইয়াতে বহি আছোঁ। আমাক ডাইনিংখন দিছে, টেবুল মানে মানুহ হিচাপত দিয়ে, সুধি লয় যে আপোনালোক কেইজন মানুহ আছা, সেইটো হিচাপত আমাক টেবুলখন দিয়ে। তো ইয়াতে বহি আৰামছে খাব পাৰি। 6জন হ'লে 6জন, দীঘলো আছে, মানে ফেমিলি আহিলে ধুনীয়াকৈ এখন টেবুলতে বহি খাব পাৰিব। এক্সট্ৰা টেবুল বুক কৰিব নালাগে। ফেচিলিটিটো ভালেই বাৰু, ধুনীয়াকৈ আমি ইয়াতে বহি আছোঁ এতিয়া। আৰু এইফালে মই এতিয়া অৰ্ডাৰ দিম প্লেন ৰাইচ। তো আমি যিহেতু ৰাতি প্লেন ৰাইচেই খাম, তো বাচমতি ৰাইচ অৰ্ডাৰ দিলোঁ, প্লেন ৰাইচ। এক প্লেট প্লেন ৰাইচত 130 টকা। তো দামটো কৈ দিছোঁ আপোনালোকক, আপোনালোকে আহিব পাৰিব, খাব পাৰিব। এক প্লেট প্লেন ৰাইচত দুজনে আৰামছে খাব পাৰি বাৰু। আৰু ইফালে হান্দি চিকেন দিলোঁ, হান্দি চিকেন লাজিজ দিলোঁ, আৰু তান্দুৰী চিকেন দিলোঁ। ইয়াৰ প্ৰাইচটো দেখিছে আপোনালোকে। আৰু নান দিছিলোঁ, নানটোৰ দামটো চোৱাই নহ'ল বাৰু, মানে ক'লোঁ আৰু যে নান দিব বুলি। ইফালে বেটাই পূৰা খেলি আছে বেগটো লৈ, মোৰ বেগটো লৈয়ে খেলি আছে বাৰু, কি কৰিব। এয়া ইফালে আমাৰ খানা আহি গ'ল। এতিয়া এই খানা খাই আমি ঘৰত যাম। এয়া নান আৰু আমাৰ প্লেন ৰাইচ, হান্দি চিকেন, তাৰপাছত তান্দুৰী চিকেন আহিলে।
এটাই অৱশ্যে মাছ দিব লাগিছিল, আমি মাছ নিদিলোঁ, দুয়োটা চিকেনে দিলোঁ। পাছত ভাবিছোঁ যে এটা চিকেন দিব লাগিছিল, এটা মাছ দিব লাগিছিল। যি নহওক খালোঁ ল'লোঁ, এতিয়া ঘৰত যোৱাৰ কথা। তো ভিডিঅ'টো ইমানেই।